তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো ওচৰতে অলপ ওলাই আহিলোঁ, ভাবিলোঁ একচুৱেলি ভ্লগ বনোৱাৰ কথা নাছিলে আৰু মই ভ্লগ ইমান নবনাওঁ গম পায়। আৰু মোৰ লগত আছে মোৰ মাহী ল'ৰা, মোৰ নিজৰ লেখে টিংকুৰাজ বাবু, টিংকুৰাজ বৰা। বাকী এতিয়া কথা হ'ল আহি আছোঁ হেলিকপ্টাৰ। ৰিয়েলি বিলিভ কৰা নাই, এইখন চাওঁ মানে মানে কেলে চাইকেলত বহিলে এইটোৱে বেয়া কথা। মানে হেলিকপ্টাৰ অহা কাৰণটো হ'ল ওচৰতে যিহেতু, আৰু মোৰ স্কুটিখন অলপ মানে प्रॉब्लम दी है। प्लस पेट्रोल का दाम भी मोदी जी ने बहुत बढ़ा दिया है। जैसे कि यहाँ पानी बढ़ रहा है, ऐसे पेट्रोल का दाम भी बढ़ा दिया। ओके, तो इसलिए सोचा थोड़ा साइकिल में ही ब्लॉगिंग करते हैं। एक्चुअली ब्लॉगिंग करने का मेरा मूड ही नहीं था। हाँ, तो ओके फाइन, मैं कल वीडियो डालूंगा अपनी जो प्रांजू बोरा चैनल में, और मेरे दो चैनल है, एक है प्रांजूस ब्लॉग, तो कॉमेडी वीडियो दोनों चैनल में डाल दूंगा, तो प्लीज़ सपोर्ट गाइस। ভাল লাগিছে এই পানীটো বহুত বাঢ়ি গ'লো সঁচাকৈ। বাকী আমাক এইফালে খাবলিঘাটৰ ফালে, খাবলি নহয় খাবলো, পানী চাওঁ আহিব, বহুত ভাল লাগে এইফালে জেগাটো। আমি এইফালে আহি থাকোঁ, আমাৰ ঘৰৰ পৰা 2.5 কিলোমিটাৰ 3 কিলোমিটাৰমান হ'ব। আজি এইটো চাইকেলতে কিমাননো আহিব হয় ন ভাইটি, কিমাননো আহিব স্কুটিত হয় ন। তো ভাবিলোঁ আজি চাইকেলখনকে লৈ যাওঁ। বাকী খোৱা বোৱাটো নকৰোঁ বাৰু দেই, মই এইবোৰ নকৰোঁ, হ'লেও আহিছোঁ আৰু অলপ বাৰু। তো গাইজ মানুহ আজি ইমান নাই বাৰু, তো লকডাউন কাৰণে মানুহ ইমান নাই। বাকী আমাৰ ইয়াৰ ৰামে চাইকেল লৈ পেডেল মাৰি মাৰি, চাইকেল মোৰ আগতে এই চাইকেলখনৰ লগত মোৰ বহুত স্মৃতি যোগ হৈ আছে দেই। বাকী অলপ এই আগলৈ যাওঁ বহি, তাত যাওঁ, তাত ভাল হ'ব যাবলৈ। এই অলপ আগলৈ বহি নিয়ে যাওঁ, এইপিনে সোঁ চাইডে সোমাওঁ, এই চাইডে। ক'ত গৈছ? গাইজ মজা লাগিছে একদম, অলপ মানে আহিলোঁ, ভাল লাগিছে। জাম্পিং জাপানটো বেছি আছে, তো টেনশ্যন ল'ব নালাগে। বাকী মোৰ মুখখনত কোলা কোলা দাগ অলপ আছে, বুজিছে না, মানে কেলে আছে দাগবোৰ, এই পিম্পল হৈছে। আচ্ছা একো নাই দিয়ক, বেয়া মানুহ দেখিবলৈ হয় ন। গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই বাৰু, অকলে আছোঁ, তো বেয়া মানুহ দেখিবলৈ তো ক'তনো এইবোৰ দিয়ে পাব। By the way, এয়াই জেগা। নাচনী ক'ৰ পৰা ওলাইছে? নাচনী যোন নহয়, মোবাইলত কৈছোঁ যিহেতু, যেন নাচনী ক'ৰ পৰা ওলাইছে হয় নে নহয়? নাচনী তো গাইজ ঘূৰি আছোঁ ঘাট মে, দেখিছে কিমান ধুনীয়া ধুনীয়া। চাইকেলত অহাৰো অলপ মজা এটা আছে বে, কিনো ইমান স্কুটি বাইক এইবোৰ কিবা কিবি হয় নহয়। তো গাঁৱলীয়া ল'ৰা মানে, আৰু তাতে অসমত আছে যেতিয়া অলপ চাইকেলখনো মেইন ন আমাৰ কাৰণে। অসমত বুলিয়ে নহয়, যিহেতু আমি চাইকেলে সৰুৰ পৰা চলোৱা, তো এইখন চাইকেলটো বহুত প্ৰিয় হয়, পাতি চাইকেল বুলি কয় কেছটাই। তো এইবোৰতকৈ এখন মই ভাল পাওঁ, কাৰণ কেলে আমাৰ ককাহঁতৰ দিনৰ পৰা এখন চাইকেল চলাই আহিছে, আৰু আমাৰ সৰুকালৰ এইটো ৰাইট চইচ এই চাইকেলটো, ভাল লাগে এই চাইকেলটো। বাকী আপুনি কিবা ক'ব নি ছাৰ? হা ওকে, আচ্ছা ইনষ্টাগ্ৰামৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, তো ফ'ল' কৰি ল'বচোন।
প্ৰাঞ্জু টিভি বুলি আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। বাকী অলপ ছাপোৰ্ট কৰক। বহুত দিন 1 মাহমানতো মোৰ প্ৰাঞ্জু বৰা চেনেলটোত মই ভিডিঅ' দিয়াই নাই। আচ্ছা, সেই চেনেলটোৰ লিংকটো মই দি দিম বাৰু, যিহেতু মোৰ 2টা চেনেল আছে। অ'কে, বাকী মানে কি ব্লগিং, মোৰ এটা ব্লগিং চেনেল, এটা মোৰ কমেডি চেনেল। তো মই কমেডি চেনেলটোত ব্লগিং চেনেলৰ লিংকটো দি দিম, আৰু ব্লগিং চেনেলটোত কমেডি চেনেলৰ লিংকটো দি দিম। যিহেতু ভিডিঅ' এটাই কৰিছোঁ, কাৰণ কেলৈ কৰোণা টাইম গম পায়, 10টা ভিডিঅ' কৰি দিবলৈ টাইম নাই। ভাই লাহে লাহে চলোৱা, বাপৰে ইমানটো কি কথা নোৱাৰা। ফাৰ্ষ্ট কথা মোবাইলটো কৰিম, ছেকেণ্ড কথা মোবাইল মাতটো কেৰিয়াৰ দুখ পাইছোঁ, জানাই ন ক'ত দুখ পায় কি কথা। আৰু অ'কে বাৰু, আগতে অলপ গৰম ৰাখি খাম। ঠিক আছে, অ'কে। এই পানীকেইটা চাইছে, এইকেইটা ক'ৰ ডিম্পু আহিলে বুলি। তো গাইছ, আজি ব্লগটো এটা সামৰিম। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। বাকী এই কেলৈ গৈছগৈ ৰ আবে। বাকী ইমানে, ঘৰতে থাকক, ষ্টে হোম ষ্টে ছেফ। অ'কে, বাই বাই, চি ইউ।